Dear friends, welcome to my YouTube channel Azizul Ahmed. So friends, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই বহুত বেছি ভালে আছোঁ। সো আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। পৃথিৱীত এনেকুৱা কিছুমান বস্তু আছে যিটো অবিহনে জীৱ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। ধৰক উদাহৰণস্বৰূপে ধৰক অক্সিজেন, পানী, খাদ্য। এই তিনিটা বস্তু প্ৰধান। কিয়নো যদি আমি ইয়াৰ পৰা যদি এটা বস্তু নাইকিয়া হৈ যায় তেতিয়া আমাৰ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। ধৰক আমি খাদ্য পাই আছোঁ, পানী পাই আছোঁ, বাট আমাৰ অক্সিজেন নাই, তেনেহ'লে আমি জীয়াই থাকিব নোৱাৰিম। ধৰক আমাৰ অক্সিজেন আছে, খাদ্য আছে, বাট পানী নাই, তেতিয়াও আমাৰ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। কিন্তু সকলোৱে নাজানে যে প্ৰকৃতিয়ে আমাক কেনেদৰে এই বস্তুবোৰ আমাক দি আছে বা খুৱাই আছে বুলি ক'ব পাৰোঁ। এই তিনিটা বস্তুৰ ভিতৰত মই আজি এটাৰ বিষয়ে অলপমান কেইটা কথা ক'ম, সেইটো হ'ল পানী। আমি সকলোৱে জানো যে পানী আমি মটৰ বা টিউবৱেলৰ দ্বাৰা সংগ্ৰহ কৰোঁ, কিন্তু আমি কেতিয়াও অনুভৱ নকৰোঁ যে পানী হওক বা অক্সিজেন হওক বা খাদ্য, এই বস্তুবোৰ প্ৰকৃতিয়ে আমাক কিদৰে দি আছে, বা হয়তো ধৰক অক্সিজেন দি আছে গছে, এই গছৰ খাদ্যৰ প্ৰয়োজন আছে নে নাই সেইটো আমি কেতিয়াও উপলব্ধ নকৰোঁ। চ' সেইবোৰ বাদ দিয়ক, মই আজি এটাৰ বিষয়ে ক'ম, এইটো হ'ল পানী। পানী তিনিটা অৱস্থাত আমি পাব পাৰোঁ। এক নম্বৰ ধৰক তৰলীকৃতভাৱে আমি পাব পাৰোঁ, আৰু বৰফ আকাৰে পাব পাৰোঁ, আৰু 3 নম্বৰ গেছীয় অৱস্থাত আমি পানী পাব পাৰোঁ। কিন্তু আমি সকলোৱে জানো যে পানীৰ কোনো আকাৰ নাই আৰু ৰঙো নাই। আপুনি কেতিয়াবা ভাবিছেনে যে শীতকালত ইমান ঠাণ্ডা তথাপিও পানী টিউবৱেলৰ পৰা বা মটৰৰ পৰা গৰম হৈ ওলায়, আৰু গৰমৰ দিনত ঠাণ্ডা হৈ ওলায় কিয়? বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ পৰা প্ৰায় 52 ইয়াৰ্ছ আগতে, অৰ্থাৎ 1970 চনত ৰাছিয়া আৰু USA দুয়োটা দেশৰ চাইণ্টিষ্টসকলে বা বিজ্ঞানীসকলে গৱেষণা কৰিছিল বা ৰিচাৰ্চ কৰিছিল যে মাটিৰ তলত কি আছে তাকে জানিবলৈ তেওঁলোকে গৱেষণা চলাইছিল। ইয়াৰ পাছত চাইণ্টিষ্টসকলে পাইপেৰে খনন কাৰ্য আৰম্ভ কৰিল। তেওঁলোকে মাটিৰ তলত প্ৰায় 4-5টামান স্তৰ বা লেয়াৰ অভাৰটেক কৰিল। অভাৰটেক কৰাৰ পাছত তেওঁলোকে প্ৰথমতে মাটিৰ লেয়াৰটো অভাৰটেক কৰিল, তাৰপিছত পাথৰৰ, বালিৰ, মাৰ্বল পাথৰৰ লেয়াৰ তেওঁলোকে পাৰ কৰিলে। ইয়াৰ পিছত তেওঁলোকে গম পালে যে যিমানেই তলত সোমাই আছে সিমানেই আৰু কি হৈ আছে, পাইপটোৰ তাপমাত্ৰা লাহে লাহে বেছি হৈ আছে। তেওঁলোকে ইয়াৰ পিছত লাষ্ট ষ্টেপটো পালে জুইৰ বা লাভা। ইয়াৰ পিছত তেওঁলোকে গম পালে যে ফায়াৰ প্ৰুফ পাইপ সোমাব লাগিব, নহ'লে নহ'ব। ইয়াৰ পিছত ফায়াৰ প্ৰুফ পাইপ সোমাই দিল। ইয়াৰ পিছত দেখা গ'ল যে ফায়াৰ প্ৰুফ পাইপো গলি যায়। ইয়াৰ পৰা এটা বিষয় বুজিব লাগিব যে মাটিৰ তলত জুই থকাৰ ফলত কেতিয়াবা আগ্নেয় উদগীৰণ হোৱা দেখা যায়। চ' ফ্ৰেণ্ডছ, চাইণ্টিষ্টসকলে এই কাৰ্যটো বন্ধ কৰিছিল 2008 চনত, কিয়নো তেওঁলোকৰ বাবে এই কাৰ্যটো বিপদজনক আছিল। তেওঁলোকে আৰু এটা কাম কৰিছিল যে পাইপৰ লগত স্পীকাৰ ছিষ্টেমৰ কিবা এটা সোমাই দিছিল, যাতে তলত কেনেকুৱা শব্দ হয় তাকে শুনিবলৈ তেওঁলোকে স্পীকাৰ ছিষ্টেমৰ কৰিছিল। যেতিয়া জুইৰ লেয়াৰটো পালে তেতিয়া সেই জুইৰ লেয়াৰৰ পৰা এটা শব্দ শুনা পাইছিল। শব্দটো আছিল এনেকুৱা, শুনি লওক। চাউণ্ডটো চাইণ্টিষ্টসকলে এনেকুৱা অনুভৱ কৰিছে যে কোনো ঠাইত যদি 100জন মানুহক একেলগে শাস্তি দিয়া হয়, তেওঁলোকে চিঞৰ বাখৰৰ যেনেকুৱা শব্দ হ'ব, ঠিক তেনেকুৱা মাটিৰ তলত এই জুইৰ স্তৰটোৰ পৰা পাইছে তেওঁলোকে। এতিয়া কওঁ সেই পানীৰ কথাটো, যে শীতকালত কিয় টিউবৱেলৰ পৰা বা মটৰৰ পৰা গৰম পানী ওলায়। তেওঁলোকৰ মতে এটা স্তৰ আছে, যিটো স্তৰত প্ৰচুৰ পৰিমাণে অক্সিজেন আৰু হাইড্ৰজেন, এই দুয়োটা মিলি পাথৰক পানী কৰি পেলাইছে। হ'ব পাৰে এনেকুৱা, যেতিয়া শীতকাল আহে তেতিয়া তলৰ পৰা তাপমাত্ৰাটো বেছি হৈ পানী গৰম কৰি দিয়ে। আৰু এই টপিকটো লৈ নেক্সট এটা ভিডিঅ'ত সুন্দৰকৈ বঢ়িয়াকৈ বুজাই দিম, সকলোবোৰ বস্তু ষ্টেপ বাই ষ্টেপ বুজাই দিম। চ' আজি মোৰটো ইমান বেছি ভাল নহয়। চ' বাই বাই, থেংক ইউ। ৰ'ব ক'ত যাই আছে, নেক্সট ভিডিঅ'টো পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক। চ' এতিয়া বাই বাই।